बड'ल मुलुगसोलोंसालिनि फेकाल्टी अफ साइन्स एंड टेक्नोलॉजीआ दिनै नेशनल साइन्स डे हाबाफारि खुंफुंदों। बोसोरफ्रोमबो खुंबोबाय थानाय बादिनो देग्लायबो फेकाल्टी अफ साइन्स एंड टेक्नोलॉजी बड'ल यूनिवर्सिटीनि बानजायनायाव दिनै क'क्राझार बड'ल मुलुगसोलोंसालियाव नेशनल साइन्स डे हाबाफारि लादों। इयुन जोलै फरायसाफोरखौ साइन्स एंड टेक्नोलॉजीनि सायाव थुलुंगाखां होनायनि थांखिजों बे हाबाफारिखौ खुंफुंनाय जादों। फरायबाय थानायजों लोगोसे फरायखांनायनि उनाव फरायसाफोरा गावखौनो सुंथानो हानाय बायदि माखासे आदबफोरखौबो बेयाव दिन्थिनाय जागोन आरो गुबुन गुबुन फरायसालिफोरनि फरायसाफोरखौबो बिगियाननि आयदायाव थुलुंगाखां होनो हानाय बायदि बेयाव बाहागो लाहोदों होनना मिथिहोदों। बे हाबाफारियाव बाहागो लादों बड'लेण्डनि मुलुगसोलोंसालिनि भाइस चेन्सेलर प्रफेसर लाइस्राम लाद्दु सिंह, कलकाता आईआईटी मेडिकल एकाडेमीनि फाउंडार डॉक्टर जिरेन रय, बड'लेण्डनि मुलुगसोलोंसालिनि एकाडेमिक रेजिस्ट्रार डॉक्टर मंजिल बसुमतारी आरो बड'लेण्डनि मुलुगसोलोंसालिनि डिपार्टमेंट अफ फिजिक्सनि प्रफेसर एस बायलुं आरो बेजों लोगोसे गोबां फोरोंगिरिफोर आरो फरायसाफोरा बे हाबाफारियाव बाहागो लायो। फेकाल्टी अफ साइन्स एंड टेक्नोलॉजीनि प्रफेसर सन्दीप दासआ खौरांगिरिनि गेजेरजों मा फोरमायखो फै जों मिथिना लानि। गवर्नमेंट अफ इंडिया थीम दिए तो এই বছর আমার ইন্টিগ্রেশন অফ টেকনোলজিৰ ওপৰত থিমটো আছে আৰু আমি প্ৰত্যেক বছৰৰ লগত এই বছৰো আমি নেশ্যনেল সায়েন্স ডে আমি পালন কৰিছোঁ আৰু তাৰ উদ্দেশ্য কেৱল CV ৰমন ছাৰৰ ডিস্কভাৰীটো কমেমৰেট কৰাটো নহয়, তাৰ লগত আমি ভাবিছোঁ যে স্কুল এডুকেশ্যনটো গুৰুত্ব দিবলগীয়া এটা বস্তু আৰু আমাৰ সব ষ্টুডেণ্ট ইউনিভাৰ্চিটি হওক কলেজতে হওক স্কুলৰ পৰা আহে, যদি আমাৰ স্কুলৰ এডুকেশ্যনটো বহুত ষ্ট্ৰং হয় তেতিয়াহ'লে ফাউণ্ডেশ্যনটো যদি বহুত ষ্ট্ৰং হয় তেতিয়াহ'লে এজন ভাল মানুহ ভাল চিটিজেন গঢ়াৰ এটা খুব সুন্দৰ এটা সুযোগ হয় স্কুলত। তাৰ কাৰণে আমি স্কুল টিচাৰ্ছবোৰক আমি এইবাৰ আমি ফেলিচিটেশ্যন কৰিব আমি মাতিছোঁ। তেওঁলোকক নমিনেট কৰিছে স্কুলৰ মুৰব্বীসকলে। তেওঁলোকে বহুত বছৰ ধৰি মানে তেওঁলোকৰ ছেল্ফলেছ ছাপোৰ্ট যিটো কয়, তেওঁলোকে মানে গোটেই জীৱনটো তেওঁলোকে ছায়েন্স এডুকেশ্যন কিংবা এডুকেশ্যন এজ ছাচ তেওঁলোকে নিজে কষ্ট কৰিছে আৰু স্কুল ষ্টুডেণ্টবিলাকক তেওঁলোকে বহুত ক্ষেত্ৰত হেল্প কৰিছে। তো আমি যদি তেওঁলোকক ফেলিচিটেট কৰোঁ, প্ৰত্যেক বছৰ আমি ফিল কৰোঁ যে সেই মেছেজটো বেক টু স্কুল যাব, যে এনকাৰেজমেণ্টৰ কাৰণে বেছি টিচাৰ আগবাঢ়ি আহিব স্কুল মানে ষ্টুডেণ্টক পঢ়াবৰ কাৰণে। তো সেইটো আমি ভাবিছোঁ যে খুব ডাঙৰ এটা ইনিচিয়েটিভ আমি প্ৰত্যেক বছৰ আমি কণ্টিনিউ কৰিব যোৱাৰ চেষ্টা কৰিম। আৰু আমাৰ ভাইচ চেঞ্চেলৰ ছাৰে খুব মৰমৰে আমাৰ এই ডক্টৰ গিৰেন ৰয়ক তেখেতক মাতিছে। আমি IIT মেডিকেলৰ কোচিঙৰ কাৰণেও আমি এটা ব্যৱস্থা ল'ব আমি ওলাইছোঁ, যাতে স্কুল ষ্টুডেণ্টবিলাকে এইটো অঞ্চলৰ পৰা বেলেগ ভাল ভাল ইনষ্টিটিউচনত পঢ়িব পাৰে কিংবা যাতে ছ'চাইটিক আমি কিবা এটা ঘূৰাই দিব আমি পাৰোঁ। চ' সেইখিনি আৰু আমি ভাবোঁ যে আমাৰ এই সৰু ইনিচিয়েটিভটো যাতে ছ'চাইটি ফৰ্মেশ্যনত এটা ফাউণ্ডেশ্যন হিচাপে হয়। আমাৰ এজ এ ডিন ছায়েন্স অফ টেকন'লজি মই মানে খুব প্ৰাউড ফিল কৰোঁ যে আমাৰ 8টা ডিপাৰ্টমেণ্টৰ ফেকাল্টিবোৰে বেলেগ বেলেগ এজেঞ্চিৰ পৰা প্ৰজেক্ট এপ্লাই কৰে, প্ৰজেক্ট পায় আৰু সেই প্ৰজেক্টবোৰ ডাইৰেক্টলি ইনডাইৰেক্টলি আপোনাৰ ছ'চাইটিক মানে কিবা না কিবা বস্তু ঘূৰাই দিয়াৰ কাৰণে সেই তেনেকুৱা অবজেক্টিভ লৈ লিখা হৈছিল কিংবা পোৱা গৈছে। তো এই মুহূৰ্তত আমাৰ বটানী ডিপাৰ্টমেণ্ট, জুলজি ডিপাৰ্টমেণ্ট, ফিজিক্স, কেমেষ্ট্ৰি, জিঅ'গ্ৰাফি, মেথমেটিক্স, কম্পিউটাৰ ছায়েন্স এণ্ড টেকন'লজি, বায়'টেকন'লজি। তো আমি কি কৰোঁ যে আমাৰ এপ্লাইড ছায়েন্সৰ যিখিনি আমাৰ সুবিধা আছে, ফৰ এক্সাম্পল আপোনালোকে য'ত থিয় হৈ আছে টেকন'লজি ইনকিউবেশ্যন চেণ্টাৰ, এইটো আমাৰ বায়'টেক ডিপাৰ্টমেণ্টৰ এটা চেণ্টাৰ হয়। তো সেইটোত আমি কি কৰোঁ, আমাৰ ধৰক টিচু কালচাৰেই হওক কিংবা মাছৰুম খেতিয়ে হওক বেলেগ বেলেগ ধৰণৰ, আমি যাতে ষ্টুডেণ্টবোৰ ইয়াতে পঢ়ি থকাৰ সময়ত আমি তাহাঁতক এটা এড অন কোৰ্চ এমপ্লয়মেণ্ট ইনহেঞ্চমেণ্ট কোৰ্চ হিচাপে আমি তাহাঁতক দিব পাৰোঁ, যাতে তাহাঁতে ওলাই উঠি কিবা এটা স্কিল ডেভেলপমেণ্ট নিজৰ এমপ্লয়মেণ্টটো তাহাঁতে যোগান ধৰিব পাৰে। সেইখিনিৰ কাৰণে আমি চেষ্টা কৰোঁ। তো চব ডিপাৰ্টমেণ্টেই নিজৰ ফালৰ পৰা নিজৰ কেপাচিটিত চেষ্টা কৰে যে আমাৰ লিমিটেড কেপাচিটিত আমি কিমানখিনি আমি ঘূৰাই ষ্টুডেণ্টবিলাকক আমি দিব পাৰোঁ, যাতে তেওঁলোকে বেটাৰ ছ'চাইটি বনাব পাৰে। তো ঠিক আছে, আমি আজিৰ দিনত আমি এটা চিম্বলিক কিবা হিচাপে আমি স্কুল ষ্টুডেণ্টছবোৰক মাতিছোঁ আমি, যাতে লেবৰ ইনষ্ট্ৰুমেণ্টৰ প্ৰতি তাহাঁতৰ এটা এট্ৰেকশ্যন কিংবা কিউৰিয়চিটি জেনেৰেট হয়।
যদি আমি ইনষ্ট্ৰুমেণ্ট এটাক ভালকৈ চিনাকি কৰাই দিব পাৰোঁ ষ্টুডেণ্টক যে এইটো ইনষ্ট্ৰুমেণ্ট দি আমি এই হেল্থ চেকআপ কৰিব পাৰোঁ, এইটো ইনষ্ট্ৰুমেণ্ট দি আমি এইটো চাব পাৰোঁ, তো তাহাঁতৰ যে কিউৰিয়াচিটি এটা হ'ব, তেওঁলোকে যে মটিভেটেড হ'ব, তাৰপিছত তেওঁলোকে যদি এটা চ'ল যদি মটিভেটেড হয় তেতিয়াহ'লে তেখেতে নিজাকৈ বহুত বস্তু কৰিব পাৰে। সেই মটিভেশ্যন ইনস্পিৰেশ্যনটো খুব ডাঙৰ বস্তু। সেইটো কাৰণে আজিৰ দিনত আমি স্কুল ষ্টুডেণ্টক আমি বেলেগ বেলেগ লেবত লৈ যাম, বেলেগ বেলেগ ডিপাৰ্টমেণ্টত লৈ যাম, তাতে ভাল বস্তু কি কি কৰা হয় সেইখিনি আমি তেওঁলোকক অৱগত কৰাম। তো সেইখিনি আমাৰ এটা উদ্দেশ্য আজিৰ দিনত। প্লাছ ছেশ্যনৰ প্ৰগ্ৰাম ৰখা হৈছে, তাৰ লগত সৰু সুৰা বহুত প্ৰগ্ৰামেই আছে, কিন্তু মানে প্ৰমুখ হ'ল আমাৰ এই স্কুল টিচাৰ্ছবিলাকক ফেলিচিটেশ্যনটো, আৰু স্কুল ষ্টুডেণ্টক মাতি আমি বেলেগ বেলেগ লেবত আমি লৈ যাম আৰু তাহাঁতক আমি ছায়েন্সৰ লগত এটা এটাচমেণ্ট কৰাব আমি আজি সুযোগ পাইছোঁ আৰু সেইটো সুযোগৰ আমি লাভ ল'ব চেষ্টা কৰিছোঁ। गोग्गो आदार जाग्रा सुबुंफोरनिसिम मोनसे गोजोनथाव खौरां। उदालगुरि जिल्लानि सिङाव थानाय मावरिया गामियाव मनाटिसा गावसुंथा हान्जानि सोद्रोमा हांमा ब्रह्म बिथाङा आसाम स्टेट रुरेल लाइवलिहुड मिशननि गेजेरजों खानस्रि हासार आरो गोबोर हासारजों दिहुनजानाय अर्गेनिक मैगं थाइगंनि गला बेखेवनाय जाबाय। गोग्गो मैगं थाइगं जाग्रा गोसो गुदुं बायग्रा सुबुंफोरा गाहायाव होनाय जानबुं नम्बराव जगाजग खालामनो हागोन। जानबुं नम्बरा जाबाय 8011748256। जानबुं नं 8011748256।